হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ ঘৰতে বনাব পৰা এটা চিম্পল মটৰ পনীৰৰ ডিছ। তাৰ বাবে প্ৰথমতে মই কেৰাহীটোত অকণমান তেল দি পেলাই পিঁয়াজখিনি বহাই দিছোঁ। মই ইয়াত ডাঙৰ সাইজৰ 2টা পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি থাকিম। তাৰ পিছত ইয়াত মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীও 2টাই লৈছোঁ আৰু লগতে দিছোঁ আদা নহৰু আৰু 2টা কেঁচা জলকীয়া। প্ৰায় আধা মিনিটমান ভজাৰ পিছত ইয়াত অকণমান নিমখ দি লৈছোঁ। নিমখখিনি দি ভালদৰে লৰাই অকণমান সময় ঢাকনিখন দি দিম। দুই মিনিটমান এনেদৰে ভজাৰ পিছত বিলাহীখিনি সিজিছেনে চেক কৰি ল'ম। বিলাহী সিজিছে। এতিয়া এইখিনি গ্ৰাইণ্ড কৰি ল'ম। নেক্সট ষ্টেপত সেই একেটা কেৰাহীতে তেল দি গোটা জিৰা অকণমান দি দিছোঁ। তাৰ পিছত দিছোঁ কেঁচা মটৰখিনি। মটৰখিনি তেল আৰু জিৰাৰ সৈতে ভালদৰে মিহলাই গেছৰ ফ্লেমটো কম কৰি ঢাকি থৈ দিছোঁ। প্ৰায় 5 মিনিটমান ভাজি লৈ আগতে বইল কৰি থোৱা এটা আলু দি দিছোঁ আৰু লগতে সোৱাদ অনুসৰি নিমখ আৰু অকণমান ৰং গুড়া দি লৈছোঁ। এইখিনি ভালদৰে মিহলাই আকৌ অকণমান ঢাকি থৈ দিছোঁ। তাৰ পিছত মই গ্ৰাইণ্ড কৰি থোৱা পেষ্টখিনি দি গেছৰ ফ্লেমটো বঢ়াই লৈছোঁ। এতিয়া অকণমান জিৰা গুড়া আৰু ধনিয়া গুড়া দি 1 মিনিটমান ভাজি ল'ম। প্ৰায় 1 মিনিটমান ভজা হোৱাৰ পিছত পৰিমাণ অনুসৰি পানীখিনি দি ল'ম। পানীখিনি অকণমান গৰম হোৱাৰ পিছত পনীৰখিনি দিছোঁ। পনীৰখিনি ভাজিও দিব পাৰে। মই কেঁচাকৈ দিলে ভাল পাওঁ বাবে তেনেকৈ দিছোঁ। 10 মিনিটমান উতলোৱাৰ পিছত যেতিয়া পানীখিনি এনেদৰে শুকাই যাব ধৰিছে, তেতিয়া গেছটো অফ কৰি দিলোঁ। আৰু এয়া মোৰ মটৰ পনীৰ ৰেডি। আপোনালোকেও এনেদৰে বনাই খাবচোন। খাবলৈ খুবেই টেষ্টি হয়। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আজিলৈ বাই বাই।